নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল হেল্প ফৰ আছামলৈ। বন্ধুসকল, আপোনালোকলৈ লৈ আহিছোঁ এক বিশেষ খবৰ। বন্ধুসকল, আপোনালোকে যদি এতিয়ালৈকে ফিক্সড ডিপজিট অৰ্থাৎ ছেভিংছ কৰিম বুলি ভাবি আছে, তেন্তে আপোনাৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আপুনি অতি কম পইচা জমা কৰি আপুনি বহুত টকাৰ মালিক হ'ব পাৰিব। নিতৌ যদি আপুনি 200 টকা জমা কৰে, তেতিয়া আপুনি 38 লাখ টকাৰ মালিক হ'ব পাৰিব। তো বন্ধুসকল, কেনেকৈ এই মালিক হ'ব পাৰিব, যদি আপুনি ভিডিঅ'টো শেষলৈ চাই থাকে তেন্তে বুজি পাব। বন্ধুসকল, তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নিতৌ জমা কৰক 200 টকাকৈ আৰু বছৰত 38 লাখ টকাৰ লগতে কৰৰ পৰা ৰেহাই। জানক এই আঁচনিৰ বিষয়ে। আজি আপোনালোকে এনে এক আঁচনিৰ বিষয়ে জনাবলৈ বিচাৰিছোঁ যি আপোনাৰ কাৰণে অত্যন্ত লাভজনক আৰু আপুনি সহজে মোটা ধন ঘটিব পাৰিব। মানুহে ভাবে যে 50 টকা বা 100 টকা সঞ্চয় কৰি কোনো বেছি টকা আনিব নোৱাৰে, কিন্তু ক্ষুদ্ৰ সঞ্চয় এই ধাৰণা সম্পূৰ্ণ ভুল। আৰু কমকৈ টকা জমা কৰি আপুনি বহু টকা মালিক হ'ব পাৰিব। এনেকুৱা এক আঁচনি হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড অৰ্থাৎ PPF। জানক কেনেকৈ মাত্ৰ দৈনিক 200 টকা সঞ্চয় কৰি আপুনি 20 বছৰত 38 লাখ টকাৰ মালিক হ'ব পাৰে। আপোনাৰ PPFৰ লাভটো আপুনি কেনেকৈ হ'ব, আপুনি বন্ধুসকল যদি ভিডিঅ'টো চাই আছে তেনেহ'লে আপুনি গম পাব। PPFৰ আঁচনিৰ অধীনত আপুনি বিনিয়োগৰ সুৰক্ষাৰ গেৰাণ্টি লাভ কৰিব। আঁচনিৰ অধীনত পাবলগীয়া ধনৰ ওপৰত কোনো কৰ দিব নালাগে। ইয়াত নমনীয় সুবিধাও আছে। এই একাউণ্টত পোষ্ট অফিচ আৰু বেংক নিৰ্বাচনী শাখাত 15 বছৰৰ কাৰণে খোলা হয় আৰু ইয়াক 5 বছৰৰ কাৰণে বৃদ্ধিও কৰিব পাৰি। মাত্ৰ 100 টকাৰে খুলিব পাৰে এই একাউণ্ট। এই একাউণ্ট খুলিবলৈ আপোনাক মাত্ৰ 100 টকা। ইয়াক এটা বিত্তীয় বৰ্ষত কমেও 500 টকা বিনিয়োগ কৰিব লাগে। বছৰত সৰ্বাধিক 1,05,000 টকা বিনিয়োগ কৰিব পাৰে। এই একাউণ্টৰ সুতৰ হাৰ চৰকাৰে সময়ে নিৰ্ধাৰণ কৰে। 1 জানুৱাৰী 2018 পৰা এই একাউণ্টৰ সুতৰ হাৰ 7.6% সুতলৈ দিয়া হৈছে। কেনেকৈ 38 লাখ টকাৰ ফাণ্ড কৰিব, আপুনি ভিডিঅ'টো চাই থাকক। এই আঁচনিৰ অধীনত আপুনি মাত্ৰ 200 টকাকৈ দৈনিক সঞ্চয় কৰিলেও মাহত এয়া 6,000 টকা আৰু বছৰি 72,000 টকা হ'ব। যদি আপুনি 15 বছৰৰ কাৰণে তেনে কাম আপোনাৰ বিনিয়োগ হ'ব আপোনাৰ 10,80,000 টকা। আঁচনি আগলৈ অব্যাহত ৰখাৰ সুবিধা আছে। যদি এনে কৰে তেনেহ'লে আপোনাৰ মুঠ বিনিয়োগ 14,40,000 টকা হ'ব। PPFৰ বছৰি 7.6% চক্ৰবৃদ্ধি সুতত হিচাপত টকা আদায় দিয়া হয়। 20 বছৰ যদি এনেদৰে সুদ দিয়া হয়, তেতিয়াহ'লে মুঠ ৰিটাৰ্ণ হ'বগৈ 33,92,000 টকা। অৰ্থাৎ আপুনি মুঠ বিনিয়োগ কৰা ধনৰ ওপৰত অতিৰিক্ত 19,52,000 টকা লাভ পাব। আপোনাৰ 19,52,000 টকা এইটো আপোনাৰ সুদ, আপোনাৰ যিটো পাব লগা আছিল সেইখিনি লাভ পাব। তো বন্ধুসকল, এইখিনি আছিল আপোনালোকৰ কাৰণে এক বিশেষ খবৰ আৰু বিশেষ ভাল খবৰ। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষতে থকা ঘণ্টিডাল টিপি দিব। তো পুনৰ লগ পোৱাৰ আশাৰে নতুন এটা ভিডিঅ'ত নতুন এটা টপিক লৈ পুনৰ লগ পাম। তো আজিলৈ ইমানেই। থেংক ইউ, বাই।